দা ওলাইছ নে ভিডিঅ' হে কিবা নমস্কাৰ মই ৰেভিজ্যোতি ৱেলকাম টু মাই ব্লগ আজি হৈছে মোৰ ডেইলি ব্লগিঙৰ 20 নম্বৰটো দিন আৰু আজি মই একো শ্বুট কৰা নাই কোলা কোলা লৈছে একদম ঘূৰি ঘূৰি পুৰা কোলা হৈ গৈছে এনেও কোলা ছাল দেৰি গৈছেগে এইপিনে আমাৰ চাহৰ মেলা চাহ কৰিলে এয়া মোৰ ব্লগিং সারা প্লাইজ এয়া ভৰি পুলিচ কয় হেৰি তোৰ দৌৰিবলৈ কোৱা নাই আৰু ৰেষ্ট ল'বলৈ কৈছে অকণমান অথনি এনেকুৱাকৈ খোজকাঢ়িছে অথনিও তই অথনিও পৰিবলৈ লৈছ সেইটো যেনেকৈ খোজকাঢ়ি অথনি পৰিবলৈ লৈছে তই নিজে গম পাবি আকৌ তেনেকৈ খোজকাঢ়িলে পৰিবি অ'কে এতিয়া অকণমান ষ্টাইল কৰিম এদিন বেছিকৈ ঘূৰি ফুৰিছোঁ নাই পুৰা বগা চাল কোলা হৈ গৈছে বহুত বগা ছাল পুৰা দেৰি হৈছেগৈ একদম এনেও ক'লা বাৰু ওপৰত যদি আৰু ক'লা চামনি পৰি কি অৱস্থা হ'ব আৰু এইটো আকৌ মেকআপ নহয় এইটো ষ্টাইলো নহয় এটা চেল্ফ কেয়াৰ স্কিন কেয়াৰ বুলি কয় মই বাৰু ইমানো নকৰোঁ তথাপি অলপ সানি দিছোঁ আৰু ফাটি আছে দেখোন এইটো ফাটি যায় দেখোন এইটো পকিয়ে যাব চাগে ই আমাৰ ঘৰ কা কঁঠাল হৈ গ'ল মোৰ এতিয়া মই পুৰা চকচকীয়া বগা হৈ যাম কি ধুনীয়া আহিছে চাফা লাগিছে সেইটো পিছফালে দেখিছে নে বেলি অস্ত গৈছে আমাৰ মানে এনেকৈ আমাৰ আগফালেতো বেলিটো ওলায় আৰু আমাৰ ঘৰৰ পিছফালে বেলিটো ডুব যায় আমি মানে অৰুণাচললৈ যাব নালাগে আৰু বেলিটো মুখত পৰিছে ধুনীয়া লাগিছে এইখন আমাৰ বাসন্তী আৰু বাসন্তীৰ অৱস্থা চাবনে এয়া এইখন আকৌ ভণ্টিয়ে পেলালে দেই মানে পেলোৱা ফাইন লগোৱা মানে সেইবোৰ তাইৰ লগত হয় মানে এইখিনি কাম অথনি ভেদুৰি খুৰি ডাংপতি দিছিলোঁ দেই মই হা ডাংবদি জলকীয়া খুজিছিলে তাৰপিছত মই হেৰি কৰিলোঁ জলকীয়া নিজে ছিঙি ল'বলৈ ক'লোঁ কোনে ছিঙি দি থাকিব ডাংবদি নিজে ছিঙি নিলে মোৰ ভেন্দিকেইটা আছে খাই পেলাই পাৰিম এইকেইটা মই খাম নহ'লে মাংস খাবি এইকেইজোপা আকৌ হৈছে ন ডাংবদি কেইজোপা আকৌ ভালকৈ হৈছে আৰু এইপিনে আমাৰ নাৰিকল এইবাৰ নাৰিকল কম ন এইবাৰ বেছি নাই লগা চফা নহ'ল নহয় চফা নহ'ল আমাৰ বাৰীখন চাই পানি গছ বেছি কাৰণ গছটো কিমান প্ৰয়োজন চবেই জানে এইজোপা আম কিমান ডাঙৰ ছাতৰ ওপৰত আছে গাটো ইমান ডাঙৰ এইবাৰ আম এটাও নৰল তথাপিতো আমি কটা নাই কাৰণ গম পাওঁ ন আমাক ছাঁ দিব বতাহ দিব গছ ৰোৱাটো বহুত প্ৰয়োজনীয় সেইকাৰণে সকলোৱে গছ ৰুব এই মানে গছ কাটিলে যে অকণ মানে মোৰ অলপো ভাল নালাগে গছ গছনি যদি মানুহে নোৰোৱে মানে কাটে সেইটো বস্তু মানে কৰা দেখিলে একদম গাটো জ্বলি উঠে সেইকাৰণে চৰকাৰেও খং উঠে মোক যেতিয়া গছ কাটিব আকৌ নোৰোৱে আকৌ মানে ৰোৱাৰ পাছত আকৌ আপডালো নকৰিব ঠিক আছে গছ কাটিলে আকৌ ৰুব হ'ব ৰাস্তা গছ কেইজোপা জংঘলৰ গছ বাৰু ৰুলেও নহয় ক'ৰপৰা আনিব ইমান 10টা 1000 প্ৰজাতিৰ 10টা প্ৰজাতিৰ গছ বা ৰাস্তা সেই গোটৰ মানুহখিনিক ৰোৱালে কি হ'ব মানে প্ৰচেছটো কি জাষ্ট ফটোখন মাৰিবলৈ মানুহবোৰে ৰুৱে গোটৰ সখীসকলৰ বা বেলেগ মানে যিখিনি কামবোৰ কৰে ৰুব লাগে ৰুৱে ফটোখনৰ কাৰণে বাট মানে চিৰিয়াছলি কামটো নকৰে ন ওপৰৰ পৰা প্ৰচেছটো ভালকৈ আহে গছ ৰুব লাগে কাৰণ আমাৰ সেইটো পৰিৱেশটো আমাৰ ছাবজেক্টেই হয়
আমাৰ শিক্ষাৰ সেই ওপৰৰ পৰা যিখিনি আদেশ দিয়ে সেইখিনি ভাবি চিন্তিয়ে দিয়ে, কিন্তু তললৈ মানে কামখিনি বেয়া হৈ যায়। তললৈ মানে কামটো কি হয় কৰিব লাগে কাৰণে কয়, জাষ্ট নিয়মটো কৰিব লাগে, ফৰ্মেলিটিটো কৰিব লাগে। গছ আনিলে ৰুলে সেই গছজোপা ক'ত ৰুব লাগে, গছজোপা ক'ত ডাঙৰ হ'ব। আমাৰ বাৰু অসমত বাৰু এতিয়া এইটো সময়ত বাৰু গছত পানী দিব নালাগে, ঠিক আছে, বাট ছাগলীয়ে খাব নেকি, তাত বেৰা দিব লাগে নে নালাগে, সেইখিনি মানে একো মানে এনেই আৰু মানে তেনেকৈ গছজোপা ৰুই পানি নষ্ট নকৰাই ভাল। এনেও থকা জেগাত গছজোপা হ'বই। আৰু এটা কথা ক'ম দেই, এইটো ক্ষেত্ৰতে কথা কৈ আছোঁ। আমাৰতো অসমত যিহেতু এতিয়া বাৰিষা ছিজন, বৰষুণ হয়েই, চ' মই গছ নোৰুলেও মানে য'ত গছ কেইজোপা আছে সেইকেইজোপা গছ হ'ব। সেইকেইজোপা গছ মোৰ মতে নুখাই দিলেও হ'ব, যদি মানে আঁচনি বা পইচাখিনি দিয়া নহয় মানুহখিনি কাম কৰাইছে। চ' এইখিনি কাম কৰাব লাগে যাতে আমাৰ মানে জেগাডোখৰ অসমখন নিজৰ ডিষ্ট্ৰিক্টটো নিজৰ ঠাই অঞ্চলখিনি যাতে মানুহে লেতেৰা নকৰে, প্লাষ্টিক নেপেলায়। এতিয়া 4 লেন হৈছে, ৰাস্তাখিনি বহুত ধুনীয়া হ'লে কি হ'ব, ছাইডটো চাবচোন। যোৰহাটলৈ যাওঁতে আমাৰ যোৰহাটৰ কথাই কৈছোঁ, ৰাস্তাখিনি কমপ্লিট হ'ল, কিন্তু ৰাস্তাটো চাব ছাইডলৈ কি অৱস্থা হৈছে। দোকানবোৰ বেছি হৈ গৈছে, ৰাস্তাৰ কাষত ঘুমটি দোকান ঢেৰ, আৰু আমাৰ ইয়াত মিউনিচিপালিটি নাই। ইমানেই দোকান আৰু লেতেৰা মানে তাতকৈ অধিক। প্লাষ্টিকখিনি আমাৰ কি হ'ব সেইটো গম পায় নাই? প্লাষ্টিকখিনি আমাৰ পচিবনে, নিজে জ্বলি শেষ হ'বনে, নে নিজে কিবা সাৰ হ'ব? একোৱেই নহয়, চবেই গম পায় প্লাষ্টিকখিনি কেতিয়াও জাহ নাযায়, তথাপিতো প্লাষ্টিক পেলাব। কিন্তু এতিয়া হৈছে ন, গুজৰাট, আহমেদাবাদ, মহাৰাষ্ট্ৰত পানী ইমান আঁতৰ হৈছে। তাত যেতিয়া পানী হৈ যায়, একো পানী ধৰিব নোৱাৰি। গুৱাহাটীত নলা নৰ্দমা বন্ধ হৈ পানী হৈ যায়। মানুহখিনি সেইখিনি গম পাইছে নে কেলৈ হয়? প্লাষ্টিকৰ কাৰণেতো হৈছে ন। নলাবোৰ অকল চৰকাৰতে দিশ নহয়, গোটেই ৰাস্তাত ঠেলা লাগে, দোকান লাগে, সেইবোৰ চব জাবৰবোৰ মানুহে কোনেওতো ইমান ভালকৈ যেনেকৈ যিটো প্ৰচেছত জাবৰখিনি পেলাব লাগে বা যিখিনি কাম কৰিব লাগে সেইটো প্ৰচেছততো কামখিনি নকৰে ন। চ' সেইখিনি পানীখিনি জমা হয়, পানীখিনি নাযায় নলা নৰ্দমা। ইয়াতো লাষ্টকৈ মানে আমাৰ ইয়াতো এনেকুৱাই হ'বগৈ। এতিয়া যোৰহাট শিৱসাগৰৰ পানীৰ পৰা প্ৰায় বাচি থাকে, কিন্তু এতিয়া যি অৱস্থা হৈ আছে, পূৰা ৰাস্তা ঘাটে গোটেই প্লাষ্টিক, বটল, গ্লাছ, পলিথিন, পিকনিক পূৰা একদম ছাইডটো চালে মোৰ বেয়া লাগি যায়। একো কৰিবও নোৱাৰোঁ, কিনো কৰিম ন। কিবা এটা ক'লেও মানুহে মানে ক'ব আৰু এনেই উস্তাদি ওলাইছে বুলি, কিন্তু যোৰহাটলৈ ৰাস্তাটো দেখিলে বেয়া লাগি যায়, ইমানেই মানে ধুনীয়া কৰি ৰাখিছে। মানুহবোৰে জাবৰ জোঁথৰ মানে য'তে ত'তে পেলায়, দোকানৰ জাবৰবোৰ, মানুহৰ ঘৰৰ জাবৰবোৰ, পলিথিন পূৰা দম মই চাওঁ সেইখিনি ইমান পেলাইছে যে এইখিনি ক'লৈ উটি যাব? আমাৰ নদীত পৰিবগৈ, নদী বা সাগৰত পৰিবগৈ, পানী লেতেৰা হ'ব। আমাৰেই খোৱা পানীৰ অভাৱ হ'বগৈ, আমিয়ে খেতি কৰিব নোৱাৰিম, আমাৰেই খেতি নষ্ট হ'ব, আমাৰ ইয়াতে বানপানী হ'ব। চ' সেইটো দৃষ্টিলৈ লক্ষ্য ৰাখি ঘৰৰ প্লাষ্টিকবোৰ ঘৰতে জ্বলাই দিয়ক না। কিয় আমাৰ মিউনিচিপালিটিৰ একো ব্যৱস্থা নাই ন, আৰু থাকিও একো লাভ নাই। একো প্লাষ্টিক আৰু বেলেগ বস্তু একো পৃথককৈ নিয়া নহয়। চ' ঘৰত যিকেইটা পলিথিন আছে জ্বলাই দিয়ক। ৰাস্তাত যি খায় বা গাড়ী যাওঁতে যে পলিথিন পেকেটটো ৰাস্তাত দলিয়াই থৈ যায়, সেইখিনি দেখিলে মোক খং উঠি যায়গৈ। একদম একো ক'বও নোৱাৰোঁ। ঘৰলৈ পলিথিন পেকেটটো বেগত লৈ আনিব লাগে, কি ডাঙৰ কথা ন। গাড়ীখন যেতিয়া নিয়ে পলিথিন পেকেটটো নিজৰ গাড়ীত লৈ আনিলে কি যায়, ঘৰত জ্বলাই দিবহি পাৰে ন জুই জ্বলাওঁতে, বা জুই নজ্বলালে যদি বেলেগকৈ এক্সট্ৰাকৈও জ্বলাব পাৰে, সেইখিনি কৰিব নোৱাৰে নি? ৰাস্তাৰ দাঁতি দম মানুহৰ ঘৰৰ পলিথিন, দোকানৰ পলিথিন, সেইখিনি ক'ত যাব? এবাৰতো ভাবিব লাগে। আৰু চৰকাৰেও মানে ইয়াৰ ওপৰত এটা ষ্ট্ৰিক্ট আইন আনিব লাগে, নহ'লেতো শেষ হ'বলৈ গৈ আছে। আমাৰ মাটি, প্ৰকৃতি, গছ গছনি চব শেষ হ'ব। পলিথিনৰ জেগাত গছ গছনি কেনেকৈ উঠিব? কিন্তু নুঠে ন। পলিথিনে গছ গছনি শিপা ধৰিবলৈ দিব নিদিয়ে। এইটো ক্ষেত্ৰত মোৰ মতে পূৰা ষ্ট্ৰিক্ট আইন হ'ব লাগে দেই, একদম ফাইন ধৰিব লাগে। মানুহে এনেই পইচা ভৰিবলৈ পালেহে মানে একদম কথাটো বুজি পায়। আৰু দোকানবোৰ এতিয়া গাঁওবোৰত আগতে গাঁওবোৰ চাফা বুলি কয় দেই বেছিকৈ, কাৰণ দোকান চোকান ইমান নাথাকে ন, চাফা হৈ থাকে, ইমান পলিথিন নপৰে। কিন্তু আজিকালি কি হৈছে, দোকান ঢেৰ, ঘুমটি দোকান ঢেৰ, একদম চিপছৰ পেকেট, মানে মদৰ বটল, প্লাষ্টিকৰ বটল, গোটেই একদম গাঁওখনৰ সৰু সৰু ঘুমটি দোকানৰ পিছফালে আগফালে গোটেই পলিথিনে দেখা পাবা। চ' সেইখিনিৰ ওপৰত এটা ষ্ট্ৰিক্ট আইন ল'ব লাগে ন, যে ডাষ্টবিন ইউজ কৰাটো কম্পালচৰি, যদি ইউজ নকৰে ফাইন ভৰিব লাগে। আৰু মানুহৰ ওপৰতো সেইখিনি কৰিব লাগে, গাঁৱৰ মানুহখিনিৰ ওপৰত, নিজৰ ঘৰৰ মুখৰ আগৰখন, নিজৰ চাৰিচুকটো যাতে পলিথিন মুক্ত হৈ থাকে। যদি নহয় ফাইন ভৰিব লাগে। গাঁৱত এনেকুৱা এটা কমিটি থাকিব লাগে, যি মানে
নিজৰ নিজৰ অঞ্চলটো নিজৰ নিজৰ গাঁওখনৰ পৰিৱেশটো চাব কিমান ক'ত চাফা ক'ত লেতেৰা মানে সকলোৱে নিজৰ ৰুলছবোৰ মানি চলিছেনে দোকানীবোৰে ডাষ্টবিন ইউজ কৰিছেনে যদি তেনেকুৱা হয় ন অলপ হ'লেওতো 50% হ'লেও এটলিষ্ট কিবা এটা হ'ব ন কিয় নহয় চ' সেইটোৱে মোৰ মানে মোৰ দৃষ্টিভংগী সেইটোৱে গাঁৱৰ প্ৰতিখন অঞ্চলৰ প্ৰতিখন গাঁৱত এখন গাঁৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি এখন কমিটি থাকিব লাগে আৰু সেই কমিটিয়ে লক্ষ্য ৰাখিব যে প্ৰতিখন দোকানীয়ে ডাষ্টবিন ইউজ কৰিছেনে মানে গাঁওখন কিমান পৰিষ্কাৰ হৈ আছে যদি গাঁওখন পৰিষ্কাৰ হৈ থকা নাই পৰিষ্কাৰ কৰাব লাগে মানুহক মানে যিখিনি মানুহৰ ঘৰৰ সন্মুখত বেছিকৈ পলিথিন আছে জাবৰ আছে তেওঁলোকে কামটো কৰাব লাগে নহ'লে যদি ফাইন ভৰাব লাগে আৰু তেতিয়া তেনেকৈ হ'লে এনেও হৈ যাব ন সেয়াই এইবোৰ গছ-গছনি ৰোৱাই এনেই গছজোপা নষ্ট হোৱাতকৈ ডাঙৰটো নহয় সেইজোপা গছ পাছদিনাখন ছাগলীয়ে খায় তাৰপিছত পাছদিনাখন শুকাই যায় কাৰণ সেই গছজোপা ৰুবলৈ গাঁতটো ওপৰতে ৰুলে নহ'ব নহয় গাঁতটো দ হ'ব লাগিব তাৰ তলত গোবৰ থাকিব লাগিব পানী থাকিব লাগিব মাটিটো কোমল হ'ব লাগিব তেতিয়াহে গছজোপা হ'ব ন গছজোপাকো অকণমান সন্মান দি পানি গছজোপা ৰুব লাগে তেনেকৈ গছজোপা ৰুলে নহ'ব নহয় চ' সেইটো কামেই কৰাব লাগে নহ'লে নিজৰ জেগাডোখৰ একদম পৰিষ্কাৰ কৰাব লাগে পলিথিন চাফ পাছত সিহঁতি এনেও দেখিব যেতিয়া ক'ব নহয় নিজে যেতিয়া চাফ কৰিবলৈ পাইছে ইমান কষ্ট কৰিব নি তেতিয়া বেলেগক যদি এনেকৈ মানে কি হয় পলিথিন জাবৰ পেলোৱা দেখে তেতিয়া ক'ব নহয় তহঁতি কেলৈ কৰিছ এইটো বুলি নে বুলি কি অৰুণাচল মিজোৰাম মেঘালয় জেগাবোৰ কিমান চাফা মই দেখি একদম মুখৰ আগত টুকুৰিবোৰ থাকে তাত পেলাই কোনো পলিথিন এটা পৰি নাথাকে আগতে আমাৰো গাঁওবোৰ চাফা আছিলে কিন্তু এতিয়া আৰু দোকান বজাৰ বেছি হৈ গৈছে কোনো কাকো একো ক'ব নোৱাৰি মইতো কেতিয়াবা কওঁৱেই দোকানৰ মুখৰ আগত কিবা দোকান এই পলিথিনবিলাক কেলৈ পেলাই থৈছে জ্বলাই দিয়ক আকৌ তেনেকৈতো দুখন দোকানত কৈয়ে থৈছোঁ মই এনেও উস্তাদি বুলি ভাবিব সেই বুলি ক'লে এতিয়া উস্তাদি নহয় সেইটো নিজৰ এটা কমন চেন্স ন চ' নিজৰ পৰিৱেশটো নিজৰ জেগাডোখৰ নিজৰ ডিষ্ট্ৰিক্টটো নিজৰ অঞ্চলটো চাফা কৰি ৰাখক কিয় লেতেৰা কৰিব লাগে নিজৰ জেগাডোখৰ যদি আমি বেয়া কৰি পেলাওঁ টুৰিষ্ট আহিব বেলেগ জেগাৰ পৰা এনেও বেয়াকৈ কয় একো নকয় আমাৰ অসম ভাৰতৰ বিষয়ে কোনো টুৰিষ্টে ভাল কথা নকয় মানে ইমানেই লেতেৰা বুলিয়ে কয় মানে খেল চাবলৈ আহিলে বেলেগ জেগাৰ মানুহে সেই ষ্টেডিয়াম চাফা কৰি থাকে আমাৰ মানুহৰ পৰা ফূৰ্তি পৰা গ্লাছ বাতি চব দলিয়াই থৈ আহে চ' সেয়াই আৰু ঢেৰ গালো এইসোপা লৈ পানি ভাইৰেল হৈ নগ'লেই হয় আৰু ধুই আহিলোঁ বগা হৈ আহিলোঁ মই পাহৰিয়ে থাকিলোঁ সেইসোপা লগাই পিনি গাই আছোঁ ভাইৰেল হৈ নাযালে হয় নগ'লেই হয় আৰু কি কৰিম বহি পানি কওঁ আকৌ কিয় শ্বিলঙৰ ফিল ক'ত হৈছে এইডোখৰত এইখন আমাৰ শ্বিলং গাইজ ধুনীয়া লাগিছে আৰু ইয়াতো আমাৰ ৰাস্তা এইটো আমাৰ ৰাস্তা দেখিছে না ফেচ পেকগাল লগাই পিনি এগালমান কথা ক'লোঁ ভাইৰেল লৈ যাম বাপেকে মুখত গুটি নাই আকৌ মোচা কোলাহে খালি মুখত গুটি নাই এইখন আমাৰ ব্ৰহ্মপুত্ৰ আৰু আমাৰ এইটো আমাৰ মথাউৰিটো পিয়ে পিনে চা বেলেগ ধুনীয়া লাগিছে মোৰ মেখেলা ধুনীয়া ন আমাৰ জেগাডোখৰ ধুনীয়া খালি ৰাস্তা ঘাটবোৰ বেয়া সেইটোৱে মানে প্ৰব্লেম আৰু ৰাস্তা ঘাট বেয়া এইটো আমাৰ পাছফালে মোৰ ৰাস্তাটো গাড়ী সোমাব নোৱাৰে আলহী আহিলে চিন্তা এইটো মাংস খায় নিজে বনাই খাবি মোৰ নিচিনাকৈ বনাবি মুনিয়ে যায় মুনিয়ে এদিনা তাই মাংস খাবলৈ মন গ'ল খং উঠি আছিলে না খাই দিলে নহয় চেনি দি বনাই আছিলে আধা সিজাকে আধা সিজা মায়ে গম পাই ইমান ভালকৈ নিসিজিল তাৰপৰা মই খাই চাইছিলোঁ তাৰপিছত তাই গম পাইছোঁ নিসিজিলে ৰঙা ৰঙা হৈ থাকিলে নিসিজিলে আধা সিজা বগা বগা সেইজনী মই চফা হৈ গ'লো এই ফেচপেকটো ময়ো অকণ সানি দিছোঁ আমলা ফেচ পেক ফ্ৰীতে অহা সেইকাৰণে কৈছোঁ আকৌ অনলাইনত দিম মানে পাৰ্পলত অনলাইনত দিলে হেৰি আহে বস্তু এটা ফ্ৰীকৈ আহে তাতে ছানস্ক্ৰীম এটা দি দিম এই গাদৰ চা ধুনীয়া লাগিছে চা বহুত ধুনীয়া লাগিছে উইয়া এয়া গাদৰ বৰুৱা কি কৰিলে ওলাইছা নে তই মাৰি থাক মই কথা ভিডিঅ'হে কিবা এই আমাৰ ৰাস্তা
আমাৰ নিউজ লাইভ হ'ম কি ক'ম পাহৰি থাকিল ন এয়া আমাৰ হৈছে মেইন পথটো এইপিনে আমাৰ ঘৰটো এয়া আমাৰ আগফালৰ পথাৰখন দেখা আৰু এইটোত আমাৰ কুকুৰ নহয় এয়া মোক নহয় এইডোখৰ আমাৰ শ্বিলং এয়া হৈছে হেৰি কি বুলি কয় টেৰৰিষ্ট এয়া টেৰৰিষ্ট আৰু এইটো আমাৰ হৈছে সেই ৰাস্তাটো যিটোৰ কাৰণে সদায় এনেকুৱা হৈ থাকে এ ফুটিলে কিবা এটাই সেইখন শ্বিলংখন সেইখন শ্বিলংখন মেঘালয়খন বতাহ কি ধুনীয়া মাৰি আছে সেইপিনে ব্ৰহ্মপুত্ৰখনো আছে আকৌ মিটং আছে ব্ৰহ্মপুত্ৰ আছে অলপ দূৰ পাল অলপ 4 কিলোমিটাৰ মান গৈ পানি আছে হেভি জেগা আমাৰ ইয়াত নবৌৱেও জেগাডোখৰ গুৱাহাটীৰ নিচিনাকে খাব মোক গুৱাহাটী মানুহে পানী বোৱা আমাৰ আকৌ ৰাস্তাহে বেয়া প্ৰথম কথা মানে আমাৰ ৰাস্তাটো শিল পোৱা নাই বা সেইটো বহুত বেলেগ কথা বাৰু মানে এইটো সময়ত শিল নোপোৱা ৰাস্তা আমাৰ জেগাডোখৰে আছে কিন্তু আমাৰ জেগা বহুত ধুনীয়া সেইবিলাক বতাহ ব্ৰহ্মপুত্ৰ মিটং এতিয়া মোৰ চুলি উৰি আছে মানে ব্ৰহ্মপুত্ৰ মিটং পুৰা আমাৰ ঘৰলে ডাইৰেক্ট বতাহ আহি আছে আৰু আমাৰতো বাৰু কবই নালাগে ওলাইছো নে মই ইনষ্টা বনাই দিম ইয়াতে ইনষ্টাত দি দিম চফা লাগিছে নে মুখখন চুলিছা গান এটা গাই গাটো নহয় এইটো মই মিউট কৰিব নি হেৰিয়তহে দিম কিবা ইনষ্টাত হেৰিকে এইডোখৰ ক্লিপ কাটি দিম আকৌ হ'ব আৰু মাংস চাহ কি ধুনীয়া বতাহ সঁচাকে চফা লাগিছে মুখখন ফেচ পেক লগাই তুমি যাবি নাছা মাংস আনিবলৈ আজি মোৰ ডেইলি ব্লগিঙৰ 20 নম্বৰটো দিন আৰু আজি মই একো শ্বুট নকৰিলো তেনেকে আবেলি কিবা গাল গালো আৰু যি মনলৈ আহিলে হৈ গ'ল আৰু তাত মুখত যে সেইগাল সানি পানী গালো সেইটো তাতে একো নকয় আৰু কোনো একদম নৰ্মেলকে ৰিয়েলকে কৰি দিলো এয়া পুলিচ চাবলৈ গৈ ভৰি অৱস্থা কৰা এইগৰাকী মহিলা তোমাৰ অনুভৱ কোৱা কেনেকুৱা এতিয়া মই যাবলৈ পোৱা নাই ইয়াতে হেৰি গ'লেই মানে পালেগে গৈ পানি বহুত দিন হেনো মই ভিতৰতে থাকিব লাগিব ভিতৰতে নহয় ৰেষ্ট ল'বলৈ কৈছে অলপ দিন হ'লেও এতিয়া মই যাব নোৱাৰিম নহয় কিবা সেইটো হয় আৰু যাব পাৰিম নহয় আন্ধাৰ হৈ গ'ল পিটিককে আন্ধাৰ লাগিছে এই আমাৰ বিশ্বনাথ দোকান দে মাংস দে তই কিবা কবি নি মোৰ ভিডিঅ'ৰ বিষয়ে কচোন হেল্ল' এই কেলা ধূপ নাই ধূপ জ্বলাইছো চব আহে আমাৰ জেলেঙি দিব মানুহ চব আমাৰ বিশ্বনাথ দোকানলৈ আহে ন